এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই মোৰ ভিডিঅ'ৰ তলত যাক ডিছক্ৰিপশ্যন বক্সত গৈ লিংকত অ'কে কৰক আৰু সকলোতকৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। চ' মই আজি ক'বলৈ যাম যে চেল্ফ ইনকাম মানে নিজে ইনকাম কৰিব পাৰে, আপুনি নিজৰ ফালৰ পৰা ইনকাম কৰিব পাৰে, আৰু টিম এটা আপুনি টিম তৈয়াৰ কৰি সেই টিমৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰে উইদাউট ইনভেষ্টমেণ্ট, মানে কোনো ধৰণৰ ইনভেষ্টমেণ্ট নকৰাকৈ। আৰু ইয়াৰ নাম হ'ল ছ'চিয়েল এডৱাৰ্ড। মই ক'বলৈ গৈ আছোঁ যে ছ'চিয়েল এডৱাৰ্ডৰ কথা। হয় বন্ধুসকল, ছ'চিয়েল মিডিয়াত সকলো জেগাতে ভাইৰেল হৈ পৰিছে। টুইটাৰ, ফেচবুক, হোৱাটছআপ আৰু সকলো ধৰণৰ ছ'চিয়েল মিডিয়াতে এইটো ছ'চিয়েল এডৱাৰ্ডটো এতিয়া ভাইৰেল হৈ পৰিছে। চ' এই ভিডিঅ'টো মই আৰু এটা কথা ক'বলৈ গৈ আছোঁ, এই ভিডিঅ'টো প্ৰথমৰ পৰা লৈ শেষলৈ চাওক। আপুনি ছ'চিয়েল এডৱাৰ্ড ৰেজিষ্ট্ৰেশ্যন কমপ্লিট বুজি পাব, কাকো একো সোধা দৰকাৰ নাই। আৰু যদি কিবা বুজি নাপায় মই স্ক্ৰীণত মোৰ মোবাইল নম্বৰ দি দিছোঁ আপোনাক, আপুনি ফোন কৰি মোক সুধি ল'ব পাৰে। আপোনাক মই ইমান বিশ্বাস ৰাখি মোবাইল নম্বৰটো দিছে, কোনেও আপোনাক তেনেকৈ নিদিয়ে আৰু কৈ নিদিয়ে। বলক আমি মোবাইল স্ক্ৰীণত যাওঁ, কাৰণ সকলোৰে এতিয়া লেপটপটো বাৰু বিশেষকৈ নাই, মোবাইলটো সকলোৰে ফ্ৰেণ্ড হয়। চ' বলক আমি মোবাইলৰ স্ক্ৰীণত গৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অ'কে। আজিৰ ৰেজিষ্ট্ৰেশ্যনটো দেখাম সম্পূৰ্ণৰূপে মোবাইলত। চ' আপোনালোকে ভিডিঅ'ৰ তলত গৈ লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব। চ' ইণ্টাৰফেচ পোৱাৰ পিছত ইয়াত চাওক ছ'চিয়েল এডৱাৰ্ড আহি গৈছে অলৰেডি। চ' ইয়াত চাওক ছ'চিয়েল এডৱাৰ্ড ভিডিঅ'ত গৈ লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অহাৰ পিছত যোনটো স্পনচাৰ আই ডি থাকিব, চাওক ছ'চিয়েল এডৱাৰ্ড যোনটো স্পনচাৰ আই ডি থাকিব, সেই আই ডিটো অট'মেটিকেলি ইয়াত আহি যাব। তাৰপিছত অট'মেটিকেলি অহাৰ পিছত আপোনাৰ যোনটো তলত নাম থাকিব সেই নামটো লগাই দিব। তাৰপিছত যোনটো মোবাইল নাম্বাৰ থাকিব সেই মোবাইল নাম্বাৰটো দি দিব, আৰু ইমেইল এড্ৰেছটো দি দিব, আৰু পাছপৰ্ট, কনফাৰ্ম পাছৱৰ্ড, এইবিলাক যাৱতীয় অন্য কিছু ফিল আপ কৰি ল'ব। আৰু যদি ইণ্ডিয়াৰ নহয়, যদি বেলেগ কাণ্ট্ৰিৰ হয় তো জইন আছত ক্লিক কৰিব। জইন আছত ক্লিক কৰাৰ পিছত এয়া চাওক তলত জইন আছ ফৰ আদাৰ্ছ কাণ্ট্ৰি, জইন আছ ফৰ আদাৰ্ছ, এই আদাৰ্ছত গৈ ক্লিক কৰাৰ পিছত ইয়াত যাওক স্পনচাৰ আই ডিটো নথকাৰ পিছত যোনটো মই স্ক্ৰীণত দি দিছোঁ সেই স্পনচাৰ আই ডিটো ইয়াত বহুৱাই ল'ব। তাৰপিছত আপোনাৰ যোনটো ফুল নেমটো থাকিব সেই নামটো বহাই ল'ব। তাৰপিছত ISD কোড, এইটো চাওক যোনটো ISD কোড থাকিব, ISD কোড যদি বেলেগ দেশৰ হয়, আপুনি ইণ্ডিয়াৰ বাহিৰৰ হয় তেতিয়াহ'লে ISD কোড বহুৱাব লাগে, যেনেকৈ ইণ্ডিয়াৰ +91 ISD কোডটো অন্য দেশৰ অন্য থাকেই। তাৰপিছত আমি যাম মোবাইল নম্বৰ, যোনটো মোবাইল বৰ্তমান চলি আছে, মোবাইল নম্বৰটো যোনটো চলি আছে সেই মোবাইল। তাৰপিছত যাম মেল ফিমেল, ইমেইল এড্ৰেছ, কাণ্ট্ৰি, চিটি। তাৰপিছত ইয়াত টিক মাৰ্ক মাৰি দিম, টিমছ এণ্ড কণ্ডিশ্যনত টিক মাৰ্ক মাৰি দিম। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিম। আৰু যদি আপুনি ইণ্ডিয়াৰ হয় তো কোনো প্ৰব্লেমেই নাই, ভিডিঅ'ৰ তলত গৈ ডিছক্ৰিপশ্যন বক্সত লিংকত গৈ অ'কে কৰিলে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, আৰু ইয়াত যিবিলাক এড্ৰেছ আছে ফিল কৰি ল'ব। চ' ফিল কৰি লোৱাৰ পিছত ইয়াত মেল ফিমেল এইটো কিন্তু একবাৰেই কৰিব লাগে প্ৰথম ফিল আপ কৰোঁতেই, আৰু ইয়াৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ডাউনলোড কৰিব নালাগে। ক্ৰমত গৈ ফিল আপ কৰাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰি দিলোঁ। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ইয়াত আমি অলপ সময় ৱেইটিং কৰিম OTP অহাৰ কাৰণে। OTPটো যোনটো মোবাইল নাম্বাৰ দিছে সেই নাম্বাৰতে OTP আহি যাব। OTP আহিবলৈ হয়তো আমাৰ এয়াৰটেল, ভোডাফোনত অলপ প্ৰব্লেম কৰে, কিন্তু জিঅ'ত জলদি মানে সোনকালে আহি যায়। সোনকালে অহাৰ তাৰপিছত যোনটো OTP থাকিব সেইটো অহাৰ পিছত ইয়াত আমি লগাই দিম, যোনটো মোবাইল নাম্বাৰ দিম সেই মোবাইলত OTP অহাৰ পিছত ইয়াত লগাই পেলাই আমি ভেৰিফিকেশ্যনত গৈ ক্লিক কৰি ল'ম। আৰু ভেৰিফিকেশ্যনত ক্লিক কৰাৰ লগে লগে এক মিনিট, মই ভেৰিফিকেশ্যনত ক্লিক কৰিছোঁ। এয়া চাওক ভেৰিফিকেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াৰ মোবাইল নম্বৰ হেজ বিন ছাকচেছফুল থেংকছ বুলি অহাৰ লগে লগে ইয়াত যোনটো আপুনি মোবাইল নম্বৰ দিছিলে অলপ আগতে সেইটোৱে হ'ব আপোনাৰ ইউজাৰ ID, আৰু যোনটো পাছপৰ্ট হ'ব সেই পাছপৰ্টটো আপুনি নিশ্চয় দিছে। চ' মই পাছপৰ্ট আৰু হেৰিটো লগ ইন কৰি লওঁ। লগ ইন কৰাৰ পিছত এয়া চাওক, লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব। এইটো জাষ্ট 5টা টাস্ক দিছে চাওক, আৰু ইয়াত কৈছে যে এটা মোবাইলত, এটা চিমত একবাৰ মাত্ৰ এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব, নহ'লে কিন্তু আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ থাকিব এইটো ছ'চিয়েল এডৱাৰ্ডে এইটো ব্লকো কৰি দিব পাৰে। আৰু চাওক ইয়াত 5টা টাস্ক দিছে, সেই টাস্কটো কমপ্লিট কৰিব কৈছে। কৰাৰ পিছত আমি যাওক ষ্টাৰ্টত গৈ ক্লিক কৰিম, গৈ পেলাই
সো ষ্টাৰ্টত গৈ ক্লিক কৰাৰ পিছত এয়া চাওক ইয়াৰ যোনটো লাইক কৰিব গৈছে B2 ৰিচাৰ্জ ফেচবুক পেজ। চ' আমি এইটো লাইক কৰি দিম। এইটো লাইক কৰিবৰ কাৰণে নিশ্চয় ফেচবুক পেজটো লগ ইন থাকিব লাগিব। চ' এয়া চাওক মই ইয়াত ক্লিক কৰিম, ক্লিক কৰাৰ পিছত লাইক কৰি দিম। লাইক কৰাৰ পিছত ইয়াত চাওক টিক মাৰ্ক আহি গ'ল, মানে এইটো লাইক হৈ গ'ল। তাৰপিছত আমি যাম নেক্সট টাস্কত। নেক্সট টাস্কত যোৱাৰ লগে লগে ইয়াত চাওক ছাবস্ক্ৰাইব আৱাৰ্ছ ইউটিউব চেনেল, মানে ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব কৈছে। ইয়াত গৈ অট'মেটিকেলি আমি ইউটিউবত গৈ গুচি যাম, নিজে নিজে গুচি যাম। বাছ ইউটিউবত ক্লিক কৰিব লাগে। ইয়াত যাওক ৰঙা বটন যোনটো দিছে ছাবস্ক্ৰাইবাৰ, এইটো ক্লিক কৰি আকৌ বেক আমি গুচি যাম। বেক গুচি যোৱাৰ পিছত এয়া চাওক নেক্সটত আমি ক্লিক কৰিম। ইয়াত আহিব ফ্লিপকাৰ্ট। এইটো চাওক একবাৰ মাত্ৰ যেতিয়া আপুনি ৰেজিষ্টাৰ কৰিব তেতিয়া মাত্ৰ কৰিব লাগে। তাত গৈ আমি ফ্লিপকাৰ্টটো ইনষ্টল কৰি লওঁ আৰু ক্লিক কৰি ইনষ্টল কৰি লওঁ। সো ক্লিক কৰাৰ পিছত জাষ্ট ক্লিক কৰি আমি ওপেন, ইনষ্টল কৰাৰ পিছত আমি ওপেন মাত্ৰ কৰিম, জাষ্ট ওপেন আৰু একো নহয়, জাষ্ট এইটো একবাৰৰ কাৰণে মাত্ৰ। আকৌ বেক গুচি যাম। ওপেন কৰাৰ পিছত আমি বেক গুচি যাম। বেক গুচি যোৱাৰ পিছত নেক্সট মাৰিম। নেক্সট মৰাৰ পিছত ইয়াত চাওক যোনটো B2R, এই এপছটো আপুনি ডাউনলোড কৰি ল'বই ল'ব, নহ'লে কিন্তু আপোনাৰ যোনটো ID থাকিব এইটো এক্টিভ নহয়। বাষ্ট এইটো একবাৰৰ কাৰণেহে ডাউনলোড কৰিব লাগে, নেক্সট টাইম ডাউনলোড নকৰিলেও হ'ব। চ' ইয়াত গৈ মই ইনষ্টল কৰি দিছোঁ। ইনষ্টল কৰাৰ অলপ সময় মই ভিডিঅ'টো স্কিপ ৰাখিব বিচাৰিছোঁ। চ' এইটো জাষ্ট একবাৰে কৰিব লাগে, বাৰে বাৰে কৰা নহয়। ওপেন হৈ গ'ল, এয়া চাওক ইনষ্টল হৈ গ'ল। ইনষ্টল কৰি বাছ ওপেন মাত্ৰ কৰিম আৰু একো কৰাৰ দৰকাৰ নাই। ইয়াত যদি ৰেজিষ্টাৰ প্ৰচেছটো দিব লাগে আপুনি কমেণ্ট কৰিব, মই ৰেজিষ্টাৰৰ প্ৰচেছ কৰিম। তাৰপিছত এয়া চাওক প্লিজ ক্লিক অন বিলো এডছ। চ' এডছত একবাৰ মাত্ৰ টাচ কৰি দিব, জাষ্ট টাচ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এড শ্ব' হৈ গ'ল। তাৰপিছত আমি বেক কৰিম। বেক কৰাৰ পিছত এয়া চাওক ফিনিছ টাস্ক। ফিনিছ টাস্কত গৈ অ'কে কৰিব, ক্লিক মাৰিব, মানে আপোনাৰ ফিনিছ হৈ গ'ল, কামটো সম্পূৰ্ণৰূপে হৈ গৈছে। ইয়াত কনফাৰ্ম কৰিব কৈছে, যদি আপোনাৰ কামটো কমপ্লিট হৈছে কনফাৰ্ম কৰিব কৈছে। বাছ কনফাৰ্ম কৰাৰ পিছত ইয়াত চাওক, ইয়াত এটা নিজে নিজে এটা অপশ্যন আহিব, পপ আপছ অপশ্যন বুলি। সেইটো আমি যদি নাহে তেতিয়াহ'লে আমি ছেটিংছত গৈও পপছ আপছ অপশ্যন অ'কে এলাউ কৰিব পাৰোঁ। তাৰপিছত ইয়াত চাওক অলৱেজ শ্ব'ত আমি অ'কে কৰি দিয়াৰ পিছত ইয়াত পপ আপশ্যনটো এড হৈ গ'ল। তাৰপিছত আমি ডেছবৰ্ডত যাম। ক্লিক কৰি ছাইডত ক্লিক কৰি ডেছবৰ্ডত যোৱাৰ পিছত এইটো যোনটো লিংক দেখিছে আপুনি, এই লিংকটো আপোনাৰ যোনটো ছ'চিয়েল এডৱাৰ্ড থাকিব সেই লিংকটো হয়। এইটো আপুনি হোৱাটছআপ সকলো ধৰণৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি নিজে এটা টীম বনাই ল'ব পাৰে। আৰু ইয়াত চাওক এতিয়াও আপোনাৰ কামটো কিন্তু কমপ্লিট হোৱা নাই, আপোনাৰ আইডিটো এক্টিভেট হোৱা নাই। এক্টিভেট কৰিবৰ কাৰণে ইয়াত চাওক টুডে এজ ষ্টেটাছ আছে, এইটো আপুনি শ্ব' কৰিব লাগিব। শ্ব' কৰাৰ পিছতে আপোনাৰ যোনটো ছ'চিয়েল এডৱাৰ্ড ID থাকিব এক্টিভেট হ'ব। আৰু এইটো যোনটো চাইছে, যোনটো আপোনাৰ লিংক, এই লিংকটোৰ সহায়ত কিন্তু আপুনি এটা ডাঙৰ টীম তৈয়াৰ কৰিব পাৰে। এই লিংকটো কপি কৰি আপুনি য'ত ত'ত দিব পাৰে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, টুইটাৰ হওক। এই লিংকটো কপি কৰি পেষ্ট কৰি আপোনাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি আপোনাৰ এটা টীম তৈয়াৰ কৰিব পাৰে। টীমটো কিয় তৈয়াৰ কৰিব লাগে মই অলপ পিছত ভালকৈ বুজাই দিম বাৰু। বৰ্তমান মই এই প্ৰচেছটো আপোনালোকক দেখাই লৈছোঁ, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব পাৰে, তাৰপিছত ইয়াত চাওক, আজি মই ইয়াত যোনটো ছ'চিয়েল এডৱাৰ্ড জইন কৰিলোঁ, জইন কৰাৰ লগে লগে মোক দিলে, এয়া চাওক মোক দিলে $0.5, মানে 30 টকা দিছে। চ' 30 টকা দিয়াৰ পিছত এয়া চাওক মাই টোটেল টিম, কাৰণ এতিয়া মই কোনো ধৰণৰ টীম তৈয়াৰ কৰা নাই। টীম তৈয়াৰ কৰিলে টীমৰ পৰাও ইনকাম কৰিব পাৰি, বহুত সহজ আৰু বহুত ভাল ধৰণে ইনকাম কৰিব পাৰি। এইটো জাষ্ট একবাৰহে কৰিব লাগে, তাৰপিছত আপুনি একো কৰাৰ দৰকাৰ নাই, জাষ্ট 20টা এড আহিব, এইটো শ্ব' কৰিব লাগিব। তাৰপিছত এয়া চাওক ইয়াত যোনটো টোটেল মাই বেলেঞ্চটো চাইছে। চ' এতিয়া আমি ওপৰত গুচি যাম। ওপৰত গুচি যোৱাৰ পিছত এয়া চাওক মোৰ ইনফৰমেশ্যনত ক্লিক কৰিলে, মোৰ ইনফৰমেশ্যনত ক্লিক কৰাৰ লগে লগে এয়া চাওক ইয়াত আহি গ'ল ভিউ মোড। এইটো যোনটো এড আছে, এই এড 20টা মাত্ৰ এড আছে, এইটোৱে হ'ব আপোনাৰ সদায়ৰ কাম। সদায় যেনেকৈ আপুনি কাম কৰে সেইটো অনলি ভিউ কৰিব লাগে, আৰু কোনো ধৰণৰ এপছ ইনষ্টল কৰিব নালাগে, কাৰণ এইটো আগতে যেতিয়া আপুনি ৰেজিষ্টাৰ কৰিব তেতিয়াহে একবাৰ কৰিব, তাৰপিছত ইয়াতে কাম থাকিব। এয়া চাওক মই ক্লিক কৰিছোঁ ভিউত, অলপ সময় জাষ্ট ভিউ কৰিলোঁ, ভিউ এই চাওক চিন হৈ গ'ল। নেক্সটটো মই ভিউটোক ক্লিক কৰিছোঁ। ভিউটো ক্লিক কৰাৰ পিছত আকৌ বেক গুচি যাম। এয়া চাওক এনেকেই মই সকলো যিমানটো এড আছে, মানে 20টা এড আছে, সেই 20টা এডক মই ক্লিক কৰি বা চিন কৰি লওঁ। এয়া চাওক মই
চিন কৰিলোঁ চিন কৰাৰ পিছত আকৌ ডেছবৰ্ডত গুচি যাম ডেছবৰ্ডত যোৱাৰ পিছত মই তললৈ গুচি যাম তললৈ যোৱাৰ পিছত এয়া চাওক যোনটো টুডে এডছ ষ্টেটাছ আছে এইটো চিন হৈ গ'ল মানে মই সম্পূৰ্ণৰূপে চালোঁ তাৰপিছত এয়া চাওক বেলেঞ্চটো চাওক $0.5 আছিলে ইয়াত চাওক কিন্তু $0.65 হৈ গ'ল মানে $0.15 মোক চোৱাৰ লগে লগে দিলে আপোনালোকৰ ওচৰতে আপোনালোকৰ ফ্ৰণ্টতে মইতো একো নকৰিলোঁ জাষ্ট 20টা এডত ক্লিক কৰিলোঁ আৰু চাওক এইটো আপোনাৰ যদি লিংকটো শ্বেয়াৰ কৰিব বিচাৰে জেনেৰেট লিংকত অ'কে কৰিলে অ'কে কৰাৰ পিছত যোনটো আপুনি হোৱাটছআপতো চেণ্ড কৰিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডক এইটো যোনটো লিংক আছে এইটো শ্বেয়াৰ কৰি কিন্তু বহুত টকা ইনকাম কৰিব পাৰে আপুনি আপোনাৰ আৰু জেনেৰেট লিংকত এইটো ক্লিক কৰি বহুত টকা ইনকাম কৰিব পাৰে এই লিংকটো আপুনি যোনটো ফেচবুক হোৱাটছআপ তাৰপিছত টুইটাৰত গৈও কৰিব পাৰে আৰু এটা কথা মই আগতে কৈ লৈছোঁ মাই একাউণ্টত যাব মাই একাউণ্টত গৈ ৱালেট যোনটো থাকিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এয়া চাওক আপুনি মানি ট্ৰান্সফাৰ কৰিব পাৰিব আৰু ইয়াত চাওক যোনটো মই এতিয়া ইনকাম কৰিলোঁ অলপ পিছত শ্ব' হ'ব এতিয়া শ্ব' হোৱা নাই কাৰণ অলপ সময় লয় এইটোৰ কাৰণে আৰু যোনটো এয়া চাওক যোনটো আমি বাই টি চাৰ্টো কিনিব পাৰোঁ আৰু চাওক ট্ৰান্সফাৰ টু B2R পৰা আমি ট্ৰান্সফাৰো কৰিব পাৰোঁ মানি বিল পে'মেণ্ট কৰিব পাৰোঁ গেছ চিলিণ্ডাৰ তাৰপিছত টিভি ৰিচাৰ্জ মোবাইল ৰিচাৰ্জ ইত্যাদি বস্তু সকলো ধৰণৰ কৰিব পাৰোঁ আৰু ইয়াত কোনো লিমিট নাথাকিব আপোনাৰ যোনটো B2R আছে কোনো ডলাৰ বেছি কৰিবৰ দৰকাৰ নাই আৰু বেংকত যোনটো ট্ৰান্সফাৰ কৰিব পাৰি এইটো আমাৰ জাষ্ট $12 ওপৰত হ'লেহে আৰু চাওক পে'পালৰ অপশ্যনটো ইয়াত দি দিছে এইটো বহুত ভাল অপশ্যন এতিয়া বৰ্তমান এক্টিভেট হোৱা নাই পে'পালটো কেইদিনমান পিছত নিশ্চয় এক্টিভেট হ'ব অতি সোনকালে এক্টিভেট কৰি দিব নিশ্চয় এইটো বুজি পাইছে প্ৰচেছটো এয়া চাওক নেক্সট চাম আমি এয়া চাওক লেভেলৰ ইনকাম কিমান লেভেললৈকে কিমান কৰিব পাৰি এক লেভেলত 10জন জয়েন কৰালে চাওক $1 পাব নেক্সট লেভেলত চাওক যদি 10জনে যদি 10টাকে জয়েন কৰে মানে 100জনৰ পৰা আপুনি $7 পাব আৰু থাৰ্ড নম্বৰ লেভেলত তেনেকেই 100জনে যদি 10কে জয়েন কৰে তেতিয়াহ'লে আপোনাৰ ইয়াত জইনিং হ'ব টোটেল 1000জনৰ পৰা আপুনি পাব $20 টকা বাছ এইটো এনেই চিম্পুল এটা হিচাপ দিবৰ কাৰণে একজনৰ পৰা 10জন একজনে 10জন জয়েন কৰাব পাৰে এনেই হিচাপ দিবৰ কাৰণে দিছে 10জনৰ বাহিৰে বেছি আপুনি জইনিং কৰাব পাৰে বাছ 10জন এইটো কৰি মানে হিচাপ এটা দিবলৈ 10জন বহাইছে আনলিমিটেড জইন কৰাব পাৰে আপোনাৰ ফাৰ্ষ্ট লেভেলতে যদি আনলিমিটেড জইন কৰে নেক্সট লেভেলতো হয় বহুত আপোনাৰ জইনিং হৈ যাব ইয়াত 7 লেভেললৈকে আপুনি ইনকাম কৰিব পাৰে আৰু চাওক এইটো মোকতো বহুত ভাল লাগিছে টিম এড ভিউ ইনকাম টিমে মানে কি টিম তৈয়াৰ কৰি আপোনাৰ যোনটো গ্ৰুপ তৈয়াৰ কৰি সেইটো ছ'চিয়েল এডৱাৰ্ডৰ পৰা কেনেকৈ ইনকাম কৰিব চাওক একজনৰ পৰা আপুনি মাইছেল্ফ নিজেতো ইনকাম কৰিব ডেইলি $9 $0.15 আৰু যদি 10জন জইন কৰাই দিয়ে 10জন জইন কৰালে আপুনি পাব একজনৰ পৰা পাব $0.7 এইটো চাওক একজনৰ পৰা পাব আপুনি ইনকাম যোনটো ডলাৰ ছিষ্টেমত থাকিব সেই ডলাৰ ছিষ্টেমটো একজনৰ যোনটো ডলাৰ ছিষ্টেম এইটো চাওক 10জনৰ পৰা যোনটো একজনৰ ডলাৰ ছিষ্টেম পাব এইটো $0.7 পাব আৰু তেনেকৈ টোটাল মানে 10জনৰ পৰা পাব আপুনি একজনৰ পৰাতো পাব $0.7 আৰু 10জনৰ পৰা পাব $0.17 মানে $0.17 পৰা টোটেল 10জনৰ পৰা পাব হা তাৰপিছত থাৰ্ডত চাওক থাৰ্ডত যোনটো 100জন জইনিং হৈছে মানে 100জন জইন হৈছে 100জনৰ পৰা আপুনি পাব $0.02 মানে 100জনৰ পৰা আপুনি পাব $2 নিশ্চয় বুজি পালে আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰু কোনোবা আপোনাৰ ফ্ৰেণ্ডক যদি শ্বেয়াৰ কৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ এডৱাৰ্ড যদি বুজাবলৈ অসুবিধা হয় বা বুজাবলৈ ইমান সক্ষম নহয় মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপুনি একো কোৱাৰ দৰকাৰ নাই এই ফুল ভিডিঅ'টো চালেই তেখেতে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো সম্পূৰ্ণৰূপে বুজি পাব সো মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু যদি আপুনি যদি কিবা ক'বলৈ আছে সো মোৰ চেনেলত কমেণ্ট কৰক আৰু মোৰ চেনেলত যদি প্ৰথম আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনেকা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ মাজে সময়ে লৈ আহোঁ সো আজিলৈকে বাই আপনার দেশ